এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তে জনাই আছোঁ ৰাজ্যবাসীৰ কাৰণে এটা অত্যন্ত নতুন খবৰ। এইবাৰ নৱেম্বৰৰ প্ৰথম সপ্তাহতেই তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা। এটা বিগ ব্ৰেকিং জনাইছোঁ। নৱেম্বৰৰ প্ৰথম সপ্তাহতে তৃতীয় বৰ্গত যিসকলে পৰীক্ষা দিছিলে সেইসকল পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰা হ'ব। অৰ্থাৎ তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব অহা নৱেম্বৰৰ প্ৰথম সপ্তাহতেই। এটা বিগ ব্ৰেকিং জনাইছোঁ। নৱেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল। আৰু কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে 4-5 নৱেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণাৰ সম্ভাৱনা আছে। বহু অপেক্ষাৰ অন্তত এতিয়া ঘোষণা হ'বলৈ গৈ আছে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। কোৱা হৈছে 4-5 নৱেম্বৰত এই দুইটা দিনৰ ভিতৰতে যিকোনো এদিন ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ডাঙৰ ঘোষণা কৰা হৈছে আৰু ঘোষণা কৰা হ'ব 13,141টা পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। আৰু কিমানজনে অৱতীৰ্ণ হৈছে তাৰ তথ্যও জনাইছোঁ। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল 6,71,805 জন প্ৰাৰ্থী। আৰু তাৰ ভাগ্য নিৰ্ণয় হ'ব অহা নৱেম্বৰৰ প্ৰথম সপ্তাহতেই। অৰ্থাৎ ফলাফল ঘোষণা কৰা হ'ব 2023 চনৰ আৰম্ভণিতে। তাৰ নিযুক্তি প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰিব অসম চৰকাৰে। আৰু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে ফলাফল ঘোষণাৰ বাবে কেইটামান ৱেবছাইটো সাজু কৰি তুলিছে সেৱা কৰ্তৃপক্ষই। আৰু অতি শীঘ্ৰে সেই ৱেবছাইটকেইটা মুকলি কৰিব সেৱা কৰ্তৃপক্ষই। শীঘ্ৰেই সেৱাই মুকলি কৰিব ফলাফলৰ ঘোষণাৰ ৱেবছাইট কেইটা। নৱেম্বৰৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল। অত্যন্ত ভাল খবৰ দেশৰ চাকৰি প্ৰত্যাশী লোকসকলৰ বাবে, দেশৰ চাকৰি প্ৰত্যাশী নিবনুৱাসকলৰ বাবে অতিকৈ ভাল খবৰ। কিয়নো যিসকলে পৰীক্ষাত তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবে অতিকে ভাল খবৰ। কিয়নো বহু অপেক্ষাৰ অন্তত মাত্ৰ কেইটামান দিনৰ অন্তত 4-5 নৱেম্বৰৰ ভিতৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব।